Forest rai kom sai khia tum lapen mukro achumang atumang bong cheteng kheng dut pinia da por phai phli malom forest atum lapen mukro achumang atum angbong cheteng kheng dut labang suka cheteng kheng nang kok athi forest rai kom sai khia tum amit hanga sai duty patrolling ka chedam bom ahut chomang atum thengpi kang hu ke thekdon long lok pen forest atum labang so thengpi agari ke khang dunjia phan bor ilo sitami chomang atum kesang sedet penajok kang hu ke pon atrak akkeng sitami abdunang kokla laso angbong kopi koson penlone forest atum aphan chomang atum kapasik sak ajok forest atum sitami jirikendeng police atum aphan birta pipen police atum tame adima klongan palidunlo sitami chomang atum karju thekhe ajok chetengkheng nang koklo laso kachetengkheng along forest homeguard bidasing lekthi sitami apram damnanglo lapen chomang atum bangke thomatum apram damnanglo lapen isi kamang hume me alama bangke thom thengpi kanghu achomang atum aphan mokoilum outpost an wantang detle kopi koson penlone meghalaya dc sp atum mokoilum outpost along an wangpen karbi anglong dc sp atum pen chingki chethan pen bangke thom thengpi kanghu achomang atum aphan pon thudetlo nonopor ansitami karlitang bidasing lekthi kechitanga bangarpu chepari dengpon long lelang meghalaya si kechitanga bangarpu kepon pusi birta ribdunlong Amreng pen Edward Timong, Lotiki News Karbi Anglong. ফায়াৰ কৰোঁতে গাড়ীখনৰ এটা টায়াৰ পাংচাৰ হয় আৰু আপোনাৰ গাড়ীখন ৰখে তাৰপিছত তিনিজন মানুহ কেইবাজনো মানুহ আছিলে তাৰে তিনিজন মানুহ তেওঁলোকে কৰায়ত্ব কৰিব পাৰিলে আৰু মোক লগত ফোনত কথা হয় তাৰপিছতে মই মাকৈলুম আউটপোষ্টলৈ লৈ আহিব দিলোঁ মাকৈলুম আউটপোষ্টত য'ত আমি আছোঁ এতিয়া ইয়াত হেণ্ড অভাৰ কৰিলে তাৰপিছত আমাৰ পুলিচ এছিষ্টেঞ্চ বিচাৰিলে সেই ট্ৰাকখন আনিবৰ কাৰণে আমি জিৰিকেণ্ডিং থানাৰ অ'চি এজ ৱেল এজ মাকৈলুমৰ IC আৰু ষ্টাফ সহ ফৰেষ্টৰ পাৰ্টিৰ লগত গাড়ীখন আনিবলৈ পঠালোঁ তেতিয়া 4:30 বজাত গৈ পালেগৈ কিন্তু টায়াৰ পাংচাৰ হোৱাৰ কাৰণে টায়াৰটো ফিট কৰি থাকিব পৰা নাছিল কিন্তু ইন দি মিন টাইম অলপ অলপকৈ মানুহ আহি পেলাই গেডাৰিং হ'ল ঠিক 6:30-7টামান বজালৈকে তাত মানুহ বেছিকৈ যেতিয়া গেডাৰিং হ'ল তেতিয়া ফলত খবৰ লৈ আছিলোঁ মই ৱেষ্ট জইণ্ট SP লগতো কথা পাতিছিলোঁ তাৰপিছত আমি ট্ৰাকখন এৰি থৈ পেলাই মানুহখিনি বেক কৰিবলৈ কৈছিলোঁ কিন্তু অলৰেডি দুইফালৰ পৰা মানুহে উঠি আমাক ওপৰত এটেক কৰিলে আমাৰ পুলিচৰ মানুহৰ ওপৰতে দা কটাৰি লৈ পেলাই এটেক কৰিছে দুফালৰ পৰা এটা এতিয়া আমি তদন্তত কৰিলে ওলাব কোনোবা ফায়াৰিঙৰ চাউণ্ডো শুনিছে বুলি কৈছে গতিকে আমাৰ মানুহে যেতিয়া ব্লেংক ফায়াৰ কৰিবলগীয়া হৈছে তেতিয়া আহিলে পিছত আমি গম পাওঁ যে তিনিজন খাচী মানুহ জয়ন্তীয়া মানুহ আৰু এজন কাৰ্বি ল'ৰা হোমগাৰ্ড ল'ৰা ফৰেষ্ট প্ৰটেকশ্যন আছিলে তেওঁলোকে ঢুকাইছে আৰু এতিয়া আমি গম পাইছোঁ যে আৰু দুজন মানুহ অন ৱে টু জোৱাই হস্পিটেল জোৱাই মেডিকেল ট্ৰিটমেণ্টত তেওঁলোকে ঢুকাইছে আমি এৰেষ্ট কৰিম আমি কৰিছোঁ আমি তিনিজন মানুহক আমি কেছ লৈ পেলাই আমি এৰেষ্ট কৰিছোঁ এই তিনিজন মানুহৰ ওপৰত এগেইনষ্টত কেছ লৈ তেওঁলোকক যদিও আমি মানুহ এৰেষ্ট কৰিছোঁ পুলিচৰ এটা থাকে যে কিছুমান আপুনি কেতিয়াবা বেইলেবল ছেকশ্যনত এৰেষ্ট কৰিলেও আমি যদি দেখোঁ যে এইটো পিছত দিগদাৰ কৰিব পাৰে আমি এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিব পাৰোঁ আৰু কেতিয়াবা এনেকুৱা হ'লেও ইন দ্য ইণ্টাৰেষ্ট অফ যদি হেৰি পিচ এণ্ড ট্ৰেংকুইলিটিৰ ক্ষেত্ৰত আমাৰ থাকে কিছুমান কথা আৰু আমি সেইটো কাৰণে আমি মানুহকেইজনক ইন দি মিন টাইম আমি যাবহি দিছোঁ ৰিচিভ কৰি আমাৰ ইয়াৰ পৰা লৈ গৈছে আমি একদম ৰিচিভ চালান বনাইছোঁ কোনে নিছে তেখেতৰো আছে উইটনেছসকল আছে আমি আমাৰ ডিফু মেডিকেল কলেজত তেওঁলোকৰ মেডিকেল কৰাইছোঁ গতিকে তেওঁলোকৰ এগেইনষ্টত কেছ চলিব আমি কেছ তেওঁলোকৰ এগেইনষ্টত আমি সাক্ষী প্ৰমাণ লৈ পেলাই আমি ভালদৰে ইনভেষ্টিগেট কৰিম পিছত আপোনালোকক জনাম কোনে ৰিচিভ কৰি লৈছে ছাৰ তেওঁলোকৰ DSP এজন আহি ৰিচিভ কৰি গৈছে তেওঁলোকৰ SP আহিছিলে DC আহিছিলে আৰু এজন যিজন থানাৰ তেওঁলোকৰ DSP ল' এণ্ড অৰ্ডাৰ নামটো আছে মোৰ মই আপোনাক দিব পাৰিম তেওঁ তেখেতে লৈ গৈছে আমাৰ যি হোমগাৰ্ডজন যিজন নিহত হ'ল তেওঁৰ ডেড বডিটো কি হ'ল তেওঁৰ ডেড বডিটো তেওঁলোকে লৈ গৈছে আমি তাত পষ্টমৰ্টম কৰিছে আৰু আমি DC আৰু SP লগত কথা পাতিছোঁ আৰু তেওঁলোকে এছুৰেঞ্চ দিছে আৰু আমি অলৰেডি হোৱাটছএপত আমাৰ ডিটেইলছটো দিছোঁ হোমগাৰ্ডৰ কমাণ্ডেণ্টো আহিছে ডিপুৰ পৰা গতিকে শুদ্ধকৈ নাম লৈছোঁ আমি